নমস্কাৰ জয় জয়তে সমূহ অসমবাসীলৈ মহানাম উদযাপন কমিটিৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ আজি এই মহাপালনাম আৰু বিষ্ণু যজ্ঞ আমি দুদিনীয়াকৈ আয়োজন কৰিছোঁ। আমাক আজি প্ৰথম দিনা আৰম্ভ হৈছে, কালিলৈ হ'ব। তাৰ পৰা আমাৰ আজি এই মহাপালনাম যি আমি মহাপালনাম আয়োজন কৰিছোঁ, অসমৰ বিভিন্ন গাঁৱৰ পৰা ভকত বৈষ্ণৱ আহিব। এতিয়া বৰ্তমান আমাৰ ভকত বৈষ্ণৱ আহি আছে আৰু আহিবলৈ বাকী আছে, আহিব। আমাৰ প্ৰস্তুতি ধুনীয়াকৈ চলি আছে। এতিয়া ইতিমধ্যে আমাৰ যি প্ৰভু ঈশ্বৰ তেওঁ আহি আমাৰ মন্দিৰত উপস্থিত হৈছে, তেওঁ শৰাই স্থাপন আগবঢ়াব। তাৰ পৰৱৰ্তী সময়ত আমাৰ যি নাম প্ৰসন্ন হ'ব, পৰৱৰ্তী সময়ত আমাৰ নাম প্ৰসন্ন আৰম্ভ হ'ব। আমাৰ মৰিগাঁও জিলা আৰু নগাঁও জিলা আমাৰ SC সম্প্ৰদায়ৰ মানুহ যিমানখিনি আছে, সমূহ ভক্তবৃন্দ ৰাইজ আজি এই হৰি মন্দিৰ প্ৰাংগণত আহি উপস্থিত হ'ব আৰু সুন্দৰভাৱে আজি এই হৰি মন্দিৰ প্ৰাংগণত আহি নাম প্ৰসন্ন আৰম্ভ কৰিব। আজি আমি এই মহাপালনাম ভাগ যি প্ৰস্তুতি চলাইছোঁ, আমি এমাহ দিনজোৰা ধৰি আমাৰ এই অঞ্চলৰ ভূগংগা অঞ্চলৰ আমাৰ মহামন্দিৰ গাঁৱৰ সমূহ ৰাইজে আপোনাৰ দেহৰ হাড় প্ৰাণ দি কষ্ট কৰি বহুত কষ্ট কৰি আজি এমাহ ধৰি তেওঁলোকে এই পালনাম ভাগ আয়োজন কৰাত বহুত সহায় সহযোগিতা আগবঢ়াইছে। লগতে আমাৰ আজি উদযাপন কমিটিৰ ফালৰ পৰা মহামন্দিৰসমূহ ৰাইজলৈ তেওঁলোকৰ যি শাৰীৰিক পৰিশ্ৰম এই প্ৰধান পালনাম ভাগত আগবঢ়ালে, উদযাপন কমিটিৰ ফালৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি এই মহান পালনাম ভাগ আমি গম পোৱাৰ পৰা, মোৰ বয়স এতিয়া 33 হৈছে, 33 বছৰ। মই গম পোৱাৰ পৰা আজি 3 বছৰ হৈছে। আমাৰ যি পালনাম আছে 12 বছৰ মূৰে মূৰে পতা যায়। আমি এতিয়া গম পোৱা মতে আমাৰ দেউতাহঁতে ককাহঁতে আমাক কৈছে যে তেওঁলোকৰ আগৰ পৰাই এই পালনাম ভাগ আয়োজন কৰি আহিছে। আৰু আমি এতিয়া মই গম পোৱাৰ পৰা 3 বছৰ হৈ 3টা টাৰ্ম আমি পাইছোঁ। 12 বছৰ মূৰে মূৰে আমি এই পালনাম ভাগ পাতি আহিছিলোঁ। 2012 চনত আমি পাতিছিলোঁ। নেক্সট আমি 2024 চনত পাতিব লাগিছিল, কিন্তু কিছুমান কাৰিকৰীৰ বাবে আমি এই পালনাম ভাগ পাতিব নোৱাৰিলোঁ। সেইবাবে আমি 2025 চনৰ 28 মাৰ্চ 10-11 ফেব্ৰুৱাৰী তাৰিখে পালনাম ভাগ আমি আয়োজন কৰিছোঁ। কোনখিনি মানুহে সহযোগ আছে? আমাৰ ক'বলৈ গ'লে বহুত জাতি কৰে, কিন্তু বহুত হেৰি মানুহ কৰে। আমাৰ যিখিনি আমাৰ হিয়া সম্প্ৰদায়ৰ মানুহ, ব্ৰাহ্মণবৰীয়া সম্প্ৰদায়ৰ মানুহ, সেই গোটেই আমাৰ অসমৰ মৰিগাঁও নগাঁও যিমান গাঁও আছে, সকলো মানুহ আহি আজি আমাৰ মন্দিৰত উপস্থিত হ'ব।